এভৰিৱান গুড মৰ্নিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে দেৱালী দিন আৰু ৰাতিপুৱা আমি কুহু আৰু আমি শুয়ে আছোঁ। তাই শুয়ে আছে, কেনেকৈ শুইছে দেখিছেনে? আৰু এতিয়া ইহঁতি ওলাইছে, অকণমান ভিডিঅ' বনাম বুলি কৈছে আৰু আমাৰ ঘৰটো এবাৰ দেৱালীত এনেকৈ ডেক'ৰেশ্যন কৰা হৈছে আৰু অকণমানকৈ তাকে দেখাই দিছোঁ। আইতাহঁতি মানা কৰিছিলে, কৈছে ৰাতি দেখালে ভাল দেখিব। মই ক'লোঁ তথাপিও অকণমান আৰু এনেকৈ কৰি থ'লোঁ আৰু দুইজনী বাইদেউ ওলাই মেলি ৰেডি হৈ এনেকৈ বহি আছে, ফটো চটো মাৰিছে আৰু ভিডিঅ' বনাইছে। আজি অকণমান ময়ো বনাম বুলি ভাবিছোঁ, তাকে ওলাই ল'লোঁ আৰু এতিয়া এনেকৈ ওলাই লৈছোঁ আৰু এতিয়া ময়ো দুটামান ৰিলচ বনাই ল'ম ইনষ্টাত। এতিয়া হৈছে 1:10 আৰু মই এতিয়া অকণমান ইনষ্টাগ্ৰামৰ ৰিলচ অকণমান বনাম বুলি ভাবিছোঁ। মানে নবনাওঁ মই ইমানকৈ, আৰু আজি অকণমান মন গৈছে, সেইকাৰণে এতিয়া অকণমান বনাম বুলি ভাবিছোঁ, সেইকাৰণে অকণমান ভিডিঅ'টো কৰি থ'লোঁ। আৰু এতিয়া গধূলি হৈ গ'ল, গধূলি 5টামান বাজিলে। আজিকালি 5টামান বাজোতে আৰু আন্ধাৰ হৈ যায় আৰু তাই ওলাইছে। চাকি বাতি দিয়া হৈ গ'ল আমাৰ। এই লগৰজনী ঘৰলৈ ওলাইছে, অকণমান সিহঁতৰ ঘৰত যাব আৰু সিহঁতৰ ঘৰত দেৱালী তাই মানে অকলে থাকে যে, তাই সেইকাৰণে অকণমান ফুলজাৰি জ্বলাবলৈ মাতিছিলে, কিন্তু তাই কুহু নজ্বলে, তাই বিৰাট ভয় খায়। সেইকাৰণে তাইৰ জেগাত অকণমান ময়ে জ্বলাই দিছোঁ। আমাৰ বাইদেউক দেখিছোঁ ভিতৰতে চকী নজ্বলোৱা আৰু এতিয়া আমি ফুচকা খাবলৈ আহিছোঁ। ফুচকা খাবলৈ ইমান আৰু তাকে সিহঁতেও যাম আৰু অলপ দেৰি 10-20 মিনিট মান মানে ৰখি থাকিম আৰু খাই আছে। তাত ফুচকা বুলি ক'লে একে ভাত নানিয়ে, ৰাতিতে ইয়াতে একদম ফুচকা বনাই মানে আমাৰ ইয়াত। আৰু এতিয়া বম ফুটাইছে, দেখাইছে দেৱালীত, আৰু এনেকৈ চাই ভাল নালাগে আৰু বম বস্তুটো ফুটাই আছে, অকণমান তাকে ভিডিঅ' কৰি থ'লোঁ। তাই দিওঁতে ফুলজাৰি নগ'লে আৰু এতিয়া পাপাক আৰু লগৰ কেইটা আছে, লগৰকেইটা গুচি গৈছে। আমি থাকি গ'লোঁ আৰু যেনে তেনে আজি গান চান গোৱা আছে যিহেতু বম ফুটাইছে, মোকেও নুফুটালে, সেইকাৰণে ময়ো এটা ফুটাই দিছোঁ। এটা মানে কেইটামান ফুটালোঁ আৰু ভিডিঅ' কৰি থৈ আহিছোঁ, অকণমান থাকিলোঁ। মানে এতিয়া বম চম ফুটাই সিহঁতক ভাত খাবলৈ দিয়া হ'ল, আৰু লগৰকেইটা যিহেতু গুচি যাব ৰাতিয়ে, এতিয়া থাকিব নোৱাৰে, সেইকাৰণে এতিয়া গুচি গৈছে তেওঁলোক ভাত পানী খাই। আৰু এতিয়া আজি নেক্সট ডে গধূলি আমি ওলাই আহিছোঁ, আৰু আজি হৈছে 5 তাতে ফুচকা অকণমান দেখাই দিছোঁ, আৰু এতিয়া